Hello everyone, welcome back to my YouTube channel. আৰু আপোনালোকে thumbnail দেখি গম পাইছে সগে আজি মই আকৌ এটা ৰিভিউ ভিডিও লৈ আহিছো আৰু হেইটো হৈছে এইটো Plumৰ BodyLovin Vanilla Vibes Bath and Body Gifts. এটো মই গিফট পোৱা হয় হেইটো কাৰণে ইয়াত তিনটা আছে কিন্তু আপোনালোকে যদি কিনিব বিচাৰে তেনেহলে সিঙ্গল কেও পাই যাব সো আহক চাও এইটো প্ৰথমতে ইয়াত আছে এটা বডি ওয়াশ এইটো আৰু অয়েল এটা আছে বডি অয়েল হয় এইটো আৰু এইটো বডি মিস্ট এই তিনটা প্ৰডাক্টে মেইনলি এইটোত আহিছে এনেকে পেক কৰি তিনটা আহিছে এটো গিফট সেট হয় হে কাৰণে ধুনিয়াকে পেক কৰি দিছে আৰু তো প্ৰথমতে যদি কবলৈ যাও ইয়াৰ পেকিংটোৰ কথা তেনেহলে পেকিংটো তো খুব ভালে হয় এনেকে বক্সত আহে ইয়াৰ ভিতৰত তিনটা তাৰ পিছত এইটো যেহেতু মানে নাইকাৰ পৰা অৰ্ডাৰ কৰা হৈছিল আৰু নাইকাটো ইনো ভালকে আহে বস্তুবিলাক তো পেকিংটো অলমোস্ট গুড আৰু কাৰোবাক যদি গিফটৰ কাৰণে হয় হেতু কাৰণে তো বহুত ভালেই হয় বাকি এতিয়া এটা কেনেকুৱা লাগে মই কৈছো যে যদি কোনবা এনেকুৱা আছে যিয়ে মানে মিঠা গুণটো মানে ভাল লাগে যি মানে কেক কাপ কেকছৰ নিচিনা গুণটো ভাল পায় তেওঁলোকৰ কাৰণে এটো মানে বেষ্ট হয় আৰু সামাৰৰ কাৰণে এটো মানে খুবেই ভাল হয় এই তিনটা প্ৰডাক্টৰে আসলতে গুণটো সেমে হয় এটো একো মানে ডিফাৰেন্স নাই মিষ্টৰো একে এই অয়েলটোৰো একে আৰু ইয়াৰ বডি ওয়াশটোৰো মানে একে হয় গুণটো তো এই গুটেই কিটা এপ্লাই কৰাৰ পাছত মানে একদম কাপ কেক ভাইবছ এটা আহি থাকে আৰু মানে একদম ধুনিয়া গুন্ধাই থাকে আৰু তাত মই ফাৰ্স্টে গৈছো ৰিভিউ কৰিবলে এটো অয়েলটোৰ কাৰণ এতিয়া এই সামাৰত ফাৰ্স্টে মই গা ধোৱাৰ আগত অয়েলটোৱে ইউজ কৰো তাৰ পাছতহে বাকি কিটা ইউজ কৰো সো এটো পেকিংত এনেকে আহিছে ইয়াৰ ভিতৰত এখন ভালকে পেকিং কৰিয়ে দিছে কিন্তু এটো লিক কৰে এনেকে কৰি এটো ঢিলাই হয় ইমান টান নহয় এনেকে আহোতেও এনেকে আহিছে আৰু এতিয়া অয়েলটো দেখাম কেনেকা হয় গুণটো মানে মই যেহেতু ভেনিলাটো ভাল পাওঁ হেতু কাৰণে মইটো ভালেই পাইছো মানে আৰু তো ইয়া যাৰ মানে ছালবিলাক কম ময়শ্চাৰাইজ হৈ থাকে বা মানে বডি অয়েল বডি লোশন লগোৱাৰ পাছতো যদি রাফ হৈ থাকে তেতিয়া অয়েল ইউজ কৰিব পাৰি মানে অয়েল ইউজ কৰিব লাগেই বাৰু খুবেই ধুনিয়া গুন্ধাই থাকে অয়েলটো লগোৱাৰ পিছত বডি মাসাজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা এনেওটো লগাই ঠাণ্ডা দিনৰ কাৰণেটো খুবেই ভাল হয় এটো অয়েল লগোৱাটো কিন্তু গৰম দিনত গা ধোৱাৰ আগত অয়েল লগাব লাগে নহলে পিম্পলছ আহিব পাৰে এটো ইমান ধুনিয়া গুন্ধাই মই মাজে মাজে গুন্ধি আছো একেবাৰে আৰু কি কম ইয়াৰ মানে প্ৰাইসটো কৈ দিছো প্ৰাইসটো হৈছে 299 এটো যদি সিঙ্গল কে লয় অফাৰ থাকিবই নাইকা বা তেনেকুৱা কোনবা বিউটি এপত তো এইটোই আৰু অয়েলটো ইমান মানে ডাচ নহয় যটো আমি ইউজ কৰো সাধাৰণতে আমি অলিভ অয়েল ইউজ কৰো ন সেই অলিভ অয়েলটো নিচিনা ইমান ডাচ নহয় তো এটো ভালে লাগে লগাই And next মই ৰিভিউ দিছো এটো বডি ওয়াশটোৰ এটো মই কেদিনমানৰ পৰা ইউজ কৰিয়ে আছো মানে খুব ভাল লাগে আৰু এনেকে ঝাক আহে যে বডিত লগোৱাৰ পিছত অয়েল লগোৱাৰ পাছতো এটো মানে আহে আৰু তাৰ পিছত কিমান ধুনিয়া গুন্ধাই থাকে ন ভাল লাগে এটো হয় ইয়াৰ কালাৰটো এনেকুৱা একেবাৰে ভেনিলা মানে জুনে মানে ভাল পায় ভেনিলা ইউজ কৰাৰ পাছত এই বডি ওয়াশটো ইউজ কৰে তেতিয়া হলে ময়শ্চাৰটো মানে গুছি না যায় আৰু বডিৰ পৰা তাৰ পিছত বডি লোশন লগাব লাগে ইয়াৰ পাছত এটো মিষ্টটো গা ধোৱাৰ পাছত ইউজ কৰিব পাৰি কিন্তু এটা কথা কৈছো মিষ্টটোত এলকহল আছে যোনবিলা যিসকলে মানে নামাজ পঢ়িবলৈ থাকিলে এটো ইউজ নকৰো তাৰ পিছতহে মানে ইউজ কৰো তো এটো ইউজ তো এটো একদম মিঠা গুণটো আহে একেবাৰে ভেনিলা আসলে আমি যেনটো কেকত দিবলৈ বা কিবা বস্তু বনাওঁতে ইউজ কৰো যে ভেনিলা এসেন্সটো এটো একদম মানে মানুহজনে তেনেকুৱা গুন্ধাই থাকে খুব ভাল লাগে আৰু এটো মানে ইমান কাৰা সেন্ট নহয় ন মাইল্ড হয় এটো গৰমত মানে ইউজ কৰিলেও বেলেগেও ভাল পায় আসলতে এটো
আৰু ইয়াৰ প্ৰাইচটো হৈছে 395 মই বাৰু ইয়াৰ কিনা লিংকছবিলাক দি দিম মোৰ ডেছক্ৰিপশ্যনত আৰু অকণমান মাৰি পেলাই দেখাই দিছোঁ কলেজ গোয়িং গাৰ্লছৰ কাৰণে এইটো মানে খুবেই ভাল হয় যিহেতু মানে মাইল্ড হয় বস্তুটো বাকী ইয়াৰ পেকিংটো অলপ ভাল কৰা হ'লে এইটো লিক নকৰিলেহেঁতেন এইটো অইলটোৰ কথা বাকী ইয়াৰ মিষ্টটো ভালেই পাইছোঁ আৰু গোন্ধটো যিবিলাক মানুহে মানে মিঠা ভাল পায় তেনেকুৱা মোৰ নিচিনা তো এইটো তেওঁলোকৰ কাৰণে ভালেই হ'ব বাকী আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু ইয়াৰ এটা চিমিলাৰ বুলি নেটত পূৰা ভাইৰেল হৈ থাকে যে ৱাটাৰ গাৰ্লৰ ভেনিলাটোৰ সৈতে একদম একেই নহয় মই সেইটো লৈছিলোঁ লৈ পেলাই সেইটো মানে ইউজ কৰিব নোৱাৰিলোঁ সেইটো আগৰ পুৰণা দিনৰ যোনে কোকোনাট এইটো এটা কেণ্ডি নিচিনা কোকোনাট পাইছিলোঁ নহয় সেইটোৰ নিচিনা একদম একেই কিন্তু এইটো একদম পূৰা ভেনিলা নিচিনা সেইটো একেই বুলি মানে কয় আৰু ৰিলছবিলাক আহি থাকোঁতে কিন্তু একেই কেতিয়াওৱে নহয় মানে এইটো বেলেগ হয় আচলতে এইখিনি কথা ক'লোঁ আৰু আপোনালোকে ভাল লাগিলে মোক ক'ব আৰু কিহৰ মই ভিডিঅ' বনাম এণ্ড আৰু কি ক'ম আৰু এইকেইটা যদি লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত চাব তাতে মই লিংকবিলাক দি দিম ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু তেতিয়া মোৰ ভাল লাগিব ভিডিঅ' বনাই আজিলৈ ইমানেই বাই